কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত পুনৰ 5 বছৰ কাৰ্যকালৰ বাবে বিজেপি দল চৰকাৰ গঠনৰ বাবে সাজু 20 জুনত হ'ব নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ নমতি পৰিষদৰ বৃহত্তৰ পাৰখোৱা অঞ্চলত অব্যাহত পুনৰে হাতীৰ উপদ্ৰৱ পানীৰাম টেৰাং নামৰ ব্যক্তিৰ ঘৰৰ প্ৰায় 10 মোন ধান হাতীয়ে খাই তহিলং কৰে নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এটা পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ অৱশেষত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত পুনৰবাৰ 5 বছৰ কাৰ্যকালৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি দল অহা 20 জুনত হ'ব নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান ডিফুত অনুষ্ঠিত অসম প্ৰদেশ বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহক সভাখনৰ যোৱাকালি আছিল অন্তিম দিন ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ অন্তিম দিনৰ দিনা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰী পীয়ুষ হাজৰিকা নন্দিতা গাৰ্লছা সাংসদ দিলীপ শইকীয়া আৰু অন্যান্য কাৰ্যনিৰ্বাহক সদস্য তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে একেখন অনুষ্ঠানতে সদ্য সমাপ্ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজয় 26 এমএছচিসকলক জনোৱা হয় উষ্ম আদৰণি আনহাতে এই একেখন সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত এমএছচিসকলৰ শপত গ্ৰহণৰ দিন ঘোষণা কৰে শপত গ্ৰহণ অনুষ্ঠান হ'ব অহা 20 জুনত পুনৰবাৰ কোনো বিৰোধী সদস্যবিহীন বিজেপি দলে তুলি ল'ব পৰিষদত শাসনৰ বাক জৰি ভাৱে সেৱা কৰি যাম যিদিনাখনলৈকে এই ভাৰতবৰ্ষ আৰু অসম এভাৰেষ্টত গৈ উপনীত হ'ব নোৱাৰে কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আজিৰ কাৰ্যনিৰ্বাহকৰ এই মুহূৰ্তত মই গৌৰৱময় মুহূৰ্ত বুলি এই কাৰণে কৈছোঁ যে আমাৰ কাৰো কল্পনা নাছিল যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ বৃক্ষ অসমত ৰোপণ কৰিছিল বা আমি যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ এই বৰগছডালত আমি সাৰ পানী দিয়াৰ বাবে কৰবাত নহয় কৰবাত দায়িত্ব পাইছিলোঁ আমি কেতিয়াও সেই দিনটোৰ কল্পনা কৰা নাছিলোঁ যে কাৰ্বি পাহাৰৰ বুকুত 26টাৰ ভিতৰত 26টা সিটতে পদুম ফুল ফুলিব আমি কোনেও কল্পনা কৰা নাছিলোঁ যে বিজয়ৰ যি ব্যৱধান হি হাজাৰলৈকে উঠিব পাৰিব আজি এই পবিত্ৰ কাৰ্বি ভূমিত থিয় হৈ আমি কাৰ্বি আংলঙৰ প্ৰতিগৰাকী ৰাইজক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ অহা 20 তাৰিখে 12 বজাত কাৰ্বিৰ স্বায়ত্তশাসিত পৰিষদে শপত ল'ব আমি হয়তো কোনো সেইদিনাখন আমি ইয়াত থকা বহুত লোক উপস্থিত থাকিব নোৱাৰিম আমি আজিৰ কাৰ্যনিৰ্বাহকৰ পৰাই তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত অনাগত 5টা বছৰ কাৰ্বি পাহাৰৰ বিকাশ এভাৰেষ্টত গৈ থিয় হওক তাৰ বাবে আমি সকলোৱে শুভেচ্ছা জনাইছোঁ আৰু তুলিৰাম ৰংহাং আৰু তেওঁৰ সতীৰ্থসকলক নিষ্ঠাৰে সৈতে কাৰ্বি আংলঙৰ ৰাইজক সেৱা কৰাৰ বাবে আহ্বান জনাইছোঁ মানে কাৰ্বি আংলং তুমনন সিৰিং কৰা থ্ৰকটা কনসেলং पे हाइलो लसक पे हाइ देते ना फिके लेतुमता आरपु बांगे अको थेपिकलो लासिरा रफन किसुम गिदु केक्लेम बिनाय तुम कामा मांगला तुम आरपु बांगे थेतानो लसलाम सी किपलम 20 तारिख ni phaing ko yang ni baji krehini na tumanang duning de laso pu thayong se return jong si long de nile laso bangeng sai chingwai se sabe club bani bori Urleke report Kat News পূব কাৰ্বি আংলঙৰ নমতি পৰিষদৰ বৃহত্তৰ পাৰখোৱা অঞ্চলত অব্যাহত বনৰে হাতীৰ উপদ্ৰৱ এজাক বনৰে হাতীৰ তলত টেনগাঁৱৰ পানীৰাম টেৰাং নামৰ ব্যক্তিজনৰ ঘৰৰ ভঁৰালৰ প্ৰায় 10 মোন ধান খাই তহিলং কৰি যোৱা নিশা
বনৰীয়া হাতীৰ সন্ত্ৰাসত সম্পত্তি চকু নিদ্ৰা কৰিছে বৃহত্তৰ পাৰখোৱা অঞ্চলৰ গঞা ৰাইজৰ খাদ্যৰ অনুসন্ধানত বনাঞ্চলৰ পৰা জনা অঞ্চললৈ যাত্ৰা অব্যাহত বনৰীয়া হাতীৰ দল যোৱা নিশা প্ৰায় 9 বজাত খাদ্যৰ অনুসন্ধানত অহা এজাক বনৰীয়া হাতী টেৰণ নামৰ ব্যক্তিজনৰ ঘৰত প্ৰৱেশ কৰে আৰু পৰিয়ালটোৱে বছৰটোৰ বাবে সাঁচি ৰখা ধানৰ প্ৰায় 10 মোনমান ধান খাই দখল কৰে অৱশ্যে বনৰীয়া হাতীৰ চাকৰ পৰা যান-বাহনৰ কোনো অঘটি হোৱাৰ বাতৰি পোৱা নাই আনহাতে স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে এনেদৰে বনৰীয়া হাতীৰ উপদ্ৰৱ গাঁওবাসীৰ ৰাইজে সুদীৰ্ঘ বছৰৰ পৰা ভুগি আহিছে যদিও এই সংক্ৰান্তত আজিলৈকে জিলা বন বিভাগীয় তৰফৰ পৰা বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই Tobe. Okay. Labdan ke dharop labangso asar nung labangso labangso pong tibung kana masini ni non yo labangso sa titar ja labangso anu jo amani ni ta pon kanang ti pe ja bang o ke ne he un eda le jo atema kun nang ti pang nu khop ja ko dak nam non ni tum labangso long si akom nang ti pang nu suhap la polo yo amasi milita hang nang kok lo jo ka doi phan che hang se an si ta do ka we la pum ne theng kom ajat ke ne che man si an si nak nang kera du tum do an si ahor mu ke pu che dam joy lo jo John Kwan no John Proxy Conservancy John Proxy te pining chot lang ma ning kan mang da na laso ani kan bang ta bang da ning kan mang ta pasiksa kan bang ke bang ber sita la son hem ke phang no ja kya ve sita pu bi bi thu pene pong no arong chokang po pen nari ko arong sita pu chokang po te tobe bang ken te nang le hem ke kopila phalang ni hema bang ke la no nang ni tum la lang no la helu ni hem ke ke phang no ke la ar kong phang no jum dam la du ra sok chokang de no sokwan doji nang le dor lo hrop ra 10 mun mu ke doji la chokang lab lo chokang lam te la forest tom pine nang le phan lang aning kan kedam ta ning kan sta me bang ver lo ba bang we forest du bang we kila sta bang ve pelang ma kila birtana en epelang nang ni bang we te pila puji nang le hen pe nili hin pen ke dhorong ni Kerap cahang mana lihat perang forest tu mah kerap cahang lo mah. chuhang he Hedi. na nili hin pen ti puji ke popilo jong si nili phanda punima tha poson te jo nin ka an kuti pen ke klem bang ta vi nili ya ra pote ma jo la si forasa sor hita punang ra ba son te la pule he jo ante la dakarong det de ma kapre karong ta la bang soing nar dam lo akapret mane to we nili kichi ni da ma te bulong te aphang ke la ba ko na susok chukang de apila nili tum go te artu ngajar lo ong ka ko halam bamarong jane bobol bodu ko la bangsa ayam ta dam si puru phang no da pusi adlo ningkane silong batai kwan la sonang thek se thek lo ge bang batai ke thom ke bang dek lo da ke batai thom ke na hum de pinenge no la bortoman anchola chengsilu dike ba silo hola munit pin ni han ke muni to phange no na ko ke thang ta bin chong chilang yo si ta la po an kan bang ta la po dang po la bi ria ja pham bi nang tet po an ke la ke so so ni ta la nari ko rong thanom pulo mi ta na nari ko rong ka bidat ke la no an dhorom ni e ko an ke dhorok rai tiklo bom jon thli jon pho ban ning kan pleng lo plong nang rut po an ke la nok so po nari ko so po phong ni so po la po yo si ta la hema bang ke la no nan cholang tobe ke টেন গাঁৱৰ পৰা ৰাজীৱ ৰিপৰ্ট কাহিনী কেইবাটাও দিন ধৰি পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে নেৰানেপেৰা বৰষুণ যাৰ ফলত জিলাখনৰ অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত প্ৰবল বানপানী আৰু ভয়ংকৰ মাটি খহনীয়া অব্যাহত আছে জনজীৱনৰ সুৰক্ষাক লৈ সষ্টম হৈছে জিলা প্ৰশাসন উল্লেখযোগ্য যে যোৱা 15 জুনৰ পৰা আজি পৰ্যন্ত অব্যাহত আছে নেৰানেপেৰা তথা প্ৰবল বৰষুণ ভয়ংকৰ দুৰ্ভোগৰ আশংকা হৈছে মালৰ যিকোনো সময় সৃষ্টি হ'বলগীয়া ভয়ংকৰ বিপদৰ পৰা জনজীৱন সুৰক্ষিত থাকিবলৈ সামৰিক প্ৰশাসনে WT মেছেজ পঠাই প্ৰতিটো আৰক্ষী থানা তথা উপ আৰক্ষী থানাই জনাই সষ্টম কৰিছে যাতে বিপদজনক এলেকাত থকা লোকসকলৰ পৰিয়ালক উদ্ধাৰ কৰিব পাৰে তাৰ বাবে সষ্টম আৰু সজাগ থকাৰ বাবে আহ্বান কৰিছে নিউজ ডেস্ক ৰিপৰ্ট সমস্যা সমানিক বিৰতি আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই
কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ পিছত পুনৰ বাতৰি মজিয়াত আজি ধৰ্মীয় গুৰু লক্ষ্মণৰ ৭৪ সংখ্যক উপজা দিন এই পুণ্যতিথিৰ উপলক্ষে তলামাৰাত উলহ মালহেৰে উদযাপন কৰে ধৰ্মীয় অনুষ্ঠান ধৰ্মীয় গুৰু লক্ষ্মণৰ অনুসৰণকাৰীয়ে সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগত সংগতি ৰাখি তলামাৰা বাপুৰাম তকবি গাঁৱত স্থিত মন্দিৰত দিনজোৰা ধৰ্মীয় কাৰ্যসূচীৰে গুৰুজনাৰ বন্দনা তথা পুণ্যতিথি অনুষ্ঠান পালন কৰা হয় কাৰ্যসূচী অনুসৰি যোৱাকালি সন্ধিয়া হোমযজ্ঞ অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয় আজি আই মাতৃসকলে গুৰুজনৰ প্ৰতি ভক্তিমূলক গীত তথা নৃত্যৰে বন্দনা অনুষ্ঠান সমাপন কৰে উল্লেখ্য আছে গুৰুজনাৰ ৭৪ সংখ্যক উপজা দিনৰ উপলক্ষে আয়োজিত এই অনুষ্ঠানত সমগ্ৰ তলামাৰা অঞ্চলৰ পুৰুষ মহিলাকে ধৰি যুৱক যুৱতী তথা কিশোৰ শিশুসকলেও অংশগ্ৰহণ কৰে Lukhimon adhorom kipaklang abang kurusar lokhoni tihen sek mahangke thegani amen pen ane tum kadok abe phanstame nilihin pen mate karnios abitung pen ale tum phan ninga klong pen kadam nang pajelo lasi noni like do lake dak duar bokriang kang pialong jasimet dak lakhahini dolamora bapuram tokbi dak lukhimon duban pilong sini lidolo lasi pini labang so jai mek kideng pon lake lukhimon arat Putarong khang nilib ni hang Lukhimon arat phang ki kroy tum anke kurusar lokhoni ti hensek amahang ke thegani ningarong pen piniani talon ponlo lasi Lukhimon dhorom lake kurusar lokhoni ti hensek amahang ke theg lake 1946 aninkansi alangli amahang theglo lasi 1959 aninkan pen ke Lukhimon dhorom baklang si lason nang talon bom bang bom si pining an man ke kurusar lokhon artas tame 76 an nang chok tanglo lasi pini la Lukhimon adhorom mate kurusar lokhoni ti hensek mahang ke thek ani ningaron beng ke talon ajai mek aputha nale tum phanili isi hini class sub waidak pe nang paklang ponji phanon nili apor en pothulo la Lukhimon arat tum bena kuruching do karchopon laso ajai mek aputha nale tum karbeng long arat phan pachini pontha ahoglo kardom ini ningkan suri hini ra Ingko rahinia sengkan gusik ni fighter trok ani ini kurusar lokhonin tihensek haru krisi kebra di kebra trok labangso ni tum karbi yangbong hok pet alangli kurusar lokhon banglo lasi pirthe kahacher ni alangli pirthe kahache pen pinenga sengkanan nilitum bapuram tok bi Lukhimon doan guru kengri nilitum Indeng trok sikebra trok labangso kuru cingdu karcho ketalonani lasi jasemet pinia labangso asaing deng nilitum pinangan apor en pen saing deng teng klempon si nonopor nilitum dak kilun kikan kacipate ason karju ki thak sitami nilitum sai deng pon laso teng pensi dak nilitum sai klempon lo kado kawe karbiang longorat ki don sitami laso teng pen pini kuru cingdu karcho ketalonani lasi nilitum dak kuru kengri bapuram tok bi Lukhimon doan long stami sai jasemen la kuruching du karcho pon along ladak Lukhimon doan pi along det luma mate tangte la orla Lukhimon doan ki khoi arat atum antame lason si archo pon ret luma kardom labangso kuru sa phan ki kroy arat anke kadokavia adwan along anta la sorting pensi karcho pon padu pon lo Tolamarar পৰা ৰাংচিনা ৰিপৰ্ট কাট নিউজ বোকাজান ৰেলৱে আৰক্ষীৰ বৃহৎ সাফল্য বোকাজান আৰু সৰুপতাৰ ৰেলৱে ষ্টেচনৰ মাজ ভাগত ড্ৰাগছ বিৰোধী অভিযানকাৰী এটা বিশেষ ৰেলৱে আৰক্ষীৰ দলে তালাচী চলাই উজনি মোৱা 12067 নম্বৰ জনশতাব্দী ৰেলৰ এটা ডবাৰ পৰা এক বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এগৰাকী মহিলা আৰু এটা পুৰুষক আটক কৰিছে জানিব পৰা অনুসৰি মহিলাই ব্যৱহাৰ কৰা ভেনিটি বেগৰ 14 চামনৰ বাকচত ভৰাই অনা ড্ৰাগছখিনিৰ ওজন আছিল 153 গ্ৰাম জব্দ কৰা ড্ৰাগছখিনি আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় 75 লাখ হ'ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ